তহঁতৰ ঘৰলৈ যে মই যামকৈ যাব নোৱাৰিলোঁ জাননে। বৰ বেয়া চেয়া নাপাবি দেই। হ'ব দে, কিয়নো বেয়া পাম। আমি দুখীয়া মানুহ, ক'তনো যাবি আমাৰ ঘৰলৈ। নহয় সেইদিনাখন সেই ৰহিলা ঘৰলৈ গ'লোঁ এই বুঢ়াটো খবৰ ল'বলৈ। যিহে দেখিলোঁ আৰু তোৰ তহঁতৰ ঘৰলৈ মানে যাবলৈ সময় নহ'লে মানে। কি কৰি থৈছে ঘৰৰ অৱস্থা ঐ। পিছে তই ক'ৰবালৈ গৈছিলি নে কি এতিয়া? ক'লৈনো যাবি, সেই মচুৰ দালি কেইটামান লৈ আহোঁগৈ বুলি দোকানলৈ গৈছিলোঁ। ভাবিলোঁ তোৰ ওচৰতো এপাক সোমাই যাওঁ, বহুত দিন অহা নাই। ভালেই কৰিলি দে, হ'লে লাল চাহ এটোপা বনাম, দুয়োজনীয়ে খাম। সেইদিনাখন যে সেই ৰহিলাহঁতৰ ঘৰলৈ গ'লোঁ গম পাওঁনে, বুঢ়াটো ভাগৰ খবৰ ল'বলৈ। আৰু মই দেখি একদম বিচুতি আৰু মানে সেই সৰি মোক কেলে আনিলা সেইটো ঘৰলৈ মানে এনেকুৱা লাগিলে বুজিছানে। সেই বোৱাৰী এজনী যে চুমি যে নামটো, আৰু কিবা সেই জিম নে জিমলৈ গৈছে বোলে। সেই বোলে চাইকেল চলাইগৈ সেই নচলা চাইকেল এখন চলাইগৈ। মই কৈছোঁ হেৰৌ আমাৰ ঘৰতে বোলো এখন মাইকী চাইকেল আছে, সেইখনকে আনি দিবিচোন। নাই বোলে তাই বোলে জিমলৈহে যায় বোলে। বুঢ়াটোৱে কি কৈছে জানোনে, বোলে বুঢ়াটোক ভাত দিয়ে সেই পনীয়া দাইল অকণমানে। আৰু মই মানে ইমান দুখ লাগিছে বুঢ়াটোলৈ। মই সেইকাৰণে কৈ থৈ আহিছোঁ, মই বোলো হাঁহ মাংস অকণে আপোনাক ভাত এসাঁজ দিম। মই বোলো মনত হেৰো এই ঘৰত সেই এটা বুঢ়াহে নৈয়াত পৰি আছে, তই আকৌ সেই জিম নে কিঙলৈ গৈ পেলাই তই আকৌ বোলে সেই ফিগাৰ বনাইছ। সেইবোৰ বোৱাৰী তাই বোলে ঘৰত বৈছিলে নিচেইকৈ ভাত নাখায়। ঘৰত বোলে নিচেইকৈ ভাত হাতেই নচয়। বাহিৰত সেই পিজ্জা সেইবোৰ আৰু কিবা এইটো ম'ম' নে কি সেইটো গোটা বোলে সেইটো বস্তু খাই আহে। ঘৰলৈও বোলে লৈ আহে কিবা পলিথিন এটাত বান্ধি পেলাই, সেইবোৰকে খায় বোলে। ভাতেই নাখায় বোলে। সেইকাৰণে মানে মন কাৰণেই নিদিয়ে বোলে। ঘৰ গোটা এগছ নকৰে, ঘৰতো কাম কি কম আৰু মানে। কেঁচা ঘৰটো যে গোটেই নীলা হেলাই পৰি গৈছে। মই বোলো সেও ৰহিলা তই বোৱাৰীক নকওঁ কেলে ঘৰটোকে অকণ মচিবলৈ, ঘৰটোকে অকণমান সাৰিবলৈ। ৰহিলাইনো কি ক'ব, তাইও আকৌ আজলি। তাই কৈছে কিমাননো ক'ম আৰু নিজে পাওঁ যিমান। মই বোলো সেই তহঁতৰ ল'ৰাটো জানো নাই সি জানো ক'ব নোৱাৰে বোৱাৰীয়েক বোলে। সিও সেই বোৱাৰী তলতীয়া বোলে, কিনো কৰিবি উপায় নাই। বুঢ়াটোহে বেয়া লাগিলে সেও। তাৰপৰা আকৌ ৰহিলা কি কৈছে জানোনে, কিবা বোলে মোবাইলটোকে বোলে ঘৰত থাকিলেও বোলে বিচনাখনত পৰিব মোবাইলটোকে চাই থাকে বোলে। কিবা বোলে সেই টিকটক এডাল বোলে সেইডাল আছে যে চাই যে ভিডিঅ' কৰিব পাৰি, বোলে সেইডালকে কৰি থাকে তাই সেইদিনাখন কৈছে বোলে সেই টিকটক নে কি সেইটো বন্ধ কৰিবলৈ যে কৈছে বোলে, তাই ইমান ভাল পাইছে বোলে। ৰহিলা কি কৈছে জানো, এই এবাৰ বোলে বুকুতে খুন্দিয়াই, এবাৰ বোলে কান্দিব, এবাৰ বোলে চুলিখিনি মেলিব, এবাৰ বোলে সেই আকৌ বোলে কঁকালটোত নচুৱাই দেখুৱাব বোলে। কি যে নকৰে আৰু বোলে। মানে একদম অশান্তি পাইছে ৰহিলা ঘৰত থাকি বোলে। মোক তাই কৈছে বুজিছনে, বেয়াও লাগে সেই তাইলৈ। কি কৰিবি আৰু আজিকালি বোৱাৰীবোৰ এনেকুৱাই। আমাৰ দিনৰ নিচিনা নাছিলে নহয়। আমি এতিয়া তোৰ একদম চকুৰ আগলৈকে উৰণিটো আনি থওঁ। এতিয়াতো উৰণিটো বাদেই শাহুৱেক লগত বোলে একেলগে বহি চাহ খাই থাকে। মই তাকে ৰহিলাই কৈছে আকৌ এদিন বোলে সেই বাপেকৰ বোলে সেই নৰীয়া গা বুজিছেনে, বাপেকে বোলে কেটাই খাই আছে, তাই আকৌ বোলে সেই বিহু সাজ পিন্ধি পেলাই বিহু নাচি দেখাইছে। কিবা সেই ফেচবুকত নে কিহত বোলে কণ্টেষ্ট আছে বোলে, সেই কিবা সাজপাৰ প্ৰতিযোগিতা তাত বোলে তেনেকৈ দিছে বুজিছেনে। কেনেকুৱা লাগে বাৰু মনটো কচোন। মই ৰহিলাক কৈছোঁ তই চিধা কৈ দিবি, ভয় নকৰিবি বুলি। আমি কিন্তু বোৱাৰীক আকৌ এনেকুৱা কৰিব নিদিওঁ আকৌ দেই। একদম মানে চকুৰ আগত ৰাখিম মানে, একদম ছাৰ হ'ব লাগে। কিছুমানে যে কয় এই শাহুৱেকবোৰ ছাৰ বুলি, নহয় আচলতে শাহুৱেকবোৰে ঠিক কাম কৰে। নহ'লে যে মূৰৰ ওপৰত ঠিন আছে গম পাওঁনে, আৰু মূৰৰ ওপৰত এবাৰ উঠাৰ লগে নমাব নোৱাৰোঁ আৰু। পিছে ঠিক আছে দে, মই তেতিয়াহ'লে এতিয়া যাওঁ। চাহ তাহ নাখাওঁ এতিয়া, মোৰ সেই দেৰি হ'বগৈ। আকৌ সেই এটা খগেনৰ দোকান বন্ধেই কৰি দিব। খগেনৰ দোকান বন্ধ কৰিলে ক'লৈ যাবি তই, সেই তিনিআলিলৈ যাব লাগিব। হ'ব দে মই যাওঁ, তই থাক, আকৌ আহিম এদিন কথা পাতিম দেই ভালকৈ। হ'ব বাৰু দে, চাহ নাখাওঁ যদি যা তেতিয়াহ'লে। মই ওলাই নাযাওঁগৈ আৰু তোক আগবঢ়াবলৈ।